যেতিয়ালৈকে প্ৰমোদ বৰা ডাঙৰীয়া এইখন গোসাইগাঁও টাউনত আহিব তেতিয়ালৈকে আমি বন্ধ উত্তোলন নকৰোঁ, তেতিয়ালৈকে আমাৰ সমাধান নহয়। যে গোসাইগাঁৱৰ পৌৰ সভাৰ সভাপতি আজিৰে পৰা চিৰকালৰ কাৰণে বড়ো সম্প্ৰদায়ৰ মানুহ হ'ব নোৱাৰিব। যোৱাকালি যেটো ঘটনা ঘটিছে এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। তাৰ লগতে আমি ক'বলৈ বিচাৰিছোঁ যে যোৱাকালি নহয়, কেৱল যোৱাকালি নহয়, এইটো যেতিয়া বিটিআৰ চুক্তি হৈছিলে, বিটিআৰ চুক্তিৰ সময় ব্ৰিটিছৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী তেতিয়া আছিলে, তেতিয়াই এখন আইন পাছ কৰি থৈ গৈছে যে গোসাইগাঁও পৌৰ সভাৰ সভাপতি কেৱল বড়ো সম্প্ৰদায়ৰ মানুহ হ'ব পাৰিব। এইখন আইন বাতিল কৰিব লাগে, কাৰণ যেতিয়াৰে পৰা বড়ো সম্প্ৰদায়ৰ মানুহ সভাপতি লৈ আৰম্ভ হৈছে তেতিয়াৰে পৰাই আমাৰ গোসাইগাঁও অঞ্চলৰ বেংগলী সম্প্ৰদায়ৰ মানুহৰ ওপৰত এটাৰ পৰা এটা অত্যাচাৰ চলি আছে। আপোনালোকে জানে যে কিছুদিন আগত কেইটামান বছৰ হৈ গ'ল, আমাৰ গোসাইগাঁৱৰ এজন বেংগলী সম্প্ৰদায়ৰ ইমান নিৰীহ ল'ৰা ছিল, তাক দিন দুপৰতে মৰিয়াই হত্যা কৰিছিল। তেতিয়াৰ পৰা আমি ন্যায় পোৱা নাই। এতিয়াও যোৱাকালি যিটো প্ৰফুল্ল ইছলাৰী ডাঙৰীয়াই তাক পোহনীয়া গুণ্ডা দি আমাৰ এজন সৰু পাচলি ব্যৱসায়ী কৰা দোকানদাৰক মৰিয়াই হত্যা কৰাৰ চেষ্টা কৰিছিলে। এই ঘটনা আমি তীব্ৰ নিন্দা কৰিছোঁ। আজি যেতিয়ালৈকে প্ৰমোদ বৰা ডাঙৰীয়া এইখন গোসাইগাঁও টাউনত আহিব তেতিয়ালৈকে আমি বন্ধ উত্তোলন নকৰোঁ, তেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহ'ব। কাৰণ প্ৰফুল্ল ইছলাৰী ডাঙৰীয়াই মানে কেতিয়াবা গুণ্ডা বাহিনী আনি আমাৰ দোকানদাৰবিলাকক হেৰেছমেণ্ট কৰে, মাৰপিট কৰে, এইটো সংঘাত আমি আছোঁ। আৰু আমাৰ এটা ডিমাণ্ড আছে, যোৱা ৰাতি 6জনক আটক কৰিছে, মানে আৰু আছে 6জন নহয়, কেৱল আৰু বহুত মানুহ আছে। এই সকলোকে কৰায়ত্ব কৰিব লাগিব আৰু উচিত শাস্তি দিব লাগিব। আৰু মোৰ এটা বিশেষ ডিমাণ্ড আছে, যেতিয়ালৈকে কেবিনেটত পাছ হ'ব লাগে আইনখন, কেবিনেটত পাছ হ'ব লাগে, বিটিআৰ কেবিনেটত যে গোসাইগাঁৱৰ পৌৰ সভাৰ সভাপতি আজিৰে পৰা চিৰকালৰ কাৰণে বড়ো সম্প্ৰদায়ৰ মানুহ হ'ব নোৱাৰিব।